কাকা তই আজি বৰ বেলেগ স্কুটি এখন লৈ আহিছচোন, ধুনীয়া লাগিছে দেই। তই কিনিলি নেকি এইখন তই কিনিলে যদি তোৰ বুলেট বাইকখন মোক দি দিবিচোন, মোৰ মোপেডখন বেয়া হ'লো। অ ভাই, এইখন কিনিলো মই নতুনকে। বুলেটখন তেল বহুত খাই যে সেইকাৰণে। পিছে স্কুটিখনো বৰ বেয়া নহয় দেই। মোক লেডিজ লাগে বোলে, হয়নে? তই কচোন বাৰু। অলপ লাগে। তোৰ নতুন স্কুটিখন মোকো অলপ চলাব দিবিচোন। হ'ব দে, দিম। পিছে মোৰ বুলেটখনকো দিম, কিন্তু তই সদায় মোক এটা চিকেন পকৰা খুৱাব লাগিব, হ'বনে? कौन है ये लोग? कहां से आते हैं? খুৱাম দে অ। কাকা তাক চলাব দিলে নহ'ব, মোকো অলপ চলাব দিব লাগিব। নিদিও তোক চলাব দিলে মই কি পাম? তোৰতো চাইকেল এখনো নাই আৰু তই মোক একো খুৱাব নোৱাৰ। তোৰ তাত টকাও নাথাকে। হয় নেকি? মোক দুখীয়া বুলি চলাব নিদিয়ে ন? মোৰ আছাম পুলিচৰ ৰিজাল্ট দিছে, মই পুলিচ হৈ গ'লো। এতিয়া তই হেলমেট নিপিন্ধাকে ৰাস্তাত স্কুটি কেনেকৈ চলাও চাম নহয়। তোক কেছৰ পিছত কেছ লগাই স্কুটি থানাত ৰাখি মই স্কুটিখন পুৰা চলাই থাকিম, তেতিয়া তই গম পাবি মই কোন। অ ভাই, মই এনেহে কৈছিলো চলা ল, তই নচলালে কোনে চলাবনো? অলপ চলাহি।